চব কল মহা বান্দৰে খাই চেচ কৰি পেলাবে কৰ্কটীয়া খাৱা তোৰ মানুহ চব্জি বনাই খাৱাই ভাল হ'ব পানী গ্লাছ লচোন বৰ বেয়া লাগিছে পানী সদায় চাই থাকো বৰ্ডেকাই ক'ৰ পৰা আনিলে কিবাকে নহয় কিবাকে এইবাৰ মাথাটো মাৰিব লাগিল মই ইছ ইমান ধুনীয়া কল বিয়াকে পকা সাঞ্চি ইয়াৰ পৰা মোৰ মাথাটো মাৰিবই লাগিল বৰ্ডেকা ইয়াৰ পৰা সাঞ্চি নেদাকে পকা সাঞ্চি খৈৰিম ৰ বিচাৰি বিচাৰি আনছি বাহাতলৰ পৰা হা খৈৰিম ৰ কল আনছি নেকি কল দিম মই খৈৰিম তহঁতক কল এই কেঁচা কল মই বিক্ৰী কৰিম লগা তথাপিতো তহঁতক কল নেদাওঁ বিক্ৰী কৰিম মই তোৰ ইছলি কল তে 200 ৰুৱা কল মই মাথাটো মাৰিব লাগিব আন্দোলন নহ'ব এই বৰ্ডেকা মই তহঁতক এটা কথা কওঁ আজি ৰাতি যোনে ভাল সপোন দেখে সিয়ে গোটা সাঞ্চি নিব পাৰিব মত তহঁতৰ মতে মত আৰু হ'ব নেকি হা যোনে ভাল সপোন দেখা পায় তাৰে ৰাতিপুৱা উঠি মানে আলোচনা হ'ব আমাৰ তিনিৰ মাজত যোনে ভাল সপোন দেখা পায় সিয়ে নিব আৰু খাই বেচে যি কৰে কৰিব আৰু চোৱা কি হ'ব এই বৰ্ডেকা তই থাক এই বৰ্ডেকা তোৰ পৰা আৰম্ভ কৰিছোঁ তই বা কি দেখলি এই ৰাতি কি সপোন দেখা পাইছো হা এই মন্ত্ৰী গিলে বাৰদে বাচ্ছি মোক মাতি লৈ গেছি নি তাতে মাছে খাবি নে মাংস খাবি ৰাতি পহাৰ হৈ গেল খাওঁতে তই কি দেখলি বৰ্ডেকা এই মোৰ সপোনৰ কথা নকবি আৰু হা ৰাজি হুমৰ বা সপোন দেখিছো মই কি কয় ঘুমাইছো স্বৰ্গৰ অপেশ্বৰী মোক মাতিলে গৈছি তাতে পুৰা ডেন্স কৰি আছো অপেশ্বৰীৰ লগত পুৰা নাচি নাচি ভাল আছে পুৰা ৰোমেঞ্চ কৰি আছো তাৰপিছত শাৰী পাই পেলাই তাৰমানে আহিছো আহি পেলাই আৰু আহিছো আৰু আমিতো কি সপোন দেখিলো যে কলোৱে এতিয়া বা তই বা কি দেখিছা কৈছো মই কি দেখবি অ তই কিছু যেনিবা মন্ত্ৰীৰ লগত ৰাতিপুৱা গ'লি না তই কিছু যেনিবা নাচপিয়া এতে একলা এই ঘৰটো বিচাৰো মই কি কৰো কি নকৰো হয় ৰাতি ভুই লাগছি ভুই জ্বালাত আটা খাওঁতে কল চেচ মনা কলথক তই গোটা খাই পেললি তই গেছি আৰু তাতে ই গেছি ইয়াতে একলা আটা চেচ তই কৈছা হাকবে নৰা আবি তই হা হাকবে নৰা আবি তই মোৰ ভুল এই আছিল প্ৰভু নহয়। ই হাকবে নৰা তাক কি কৈছিলি হাজবেণ্ডৰ ৰাম বুলি কৈছিলি লাগছি আৰু মজা বাপৰে বাপ হন্তেকা পানী আনে হন্তেকা ও মাই আদু মোক কি দিলে বিঘাপ দিলে এই বৰ্ডেকাই পেটটো কামেৰিছে গুণ ওলে ভগৱান কি আলো মই কল এ প্ৰভু হাগাওলো ইস মাই গাছি মাই ধুচি গোটা কি বিঘাপ দিলে মোক হাগাও লাগে কি হৈছে তো আদু মিলি মোকে মারবে হচ্ছে তো আঠটো কলাকলা খাই দিব লাগে না মই নাচনো নহয় এনেকুৱা হব বুলি ইচ্ছা মই কি কৰো কি নকৰো হৈছে এতিয়া যাও এই তাতে ববি কিনো হলে এনেকে চাই থাকিলে নহব এই বেটাক মাত্ৰ মই এই বেটাকা এই আছোৱা কিয়া তো দুটাক নাচো মই আহিছো ৰ এই হাজবেণ্ডৰ আজিকালি আমাক কল খাই পেলাই আৰু খাবা দি তাক মাৰম নহ'ব এই নহয় আৰু এনেকা কল নহব মেডিকেল চেডিকেল নিবে ডাক্তৰ তাত আকটো কলাকলা খাই পাইছি তাকো কেঁচা কল এই ওই আকৌ ওলা নাই ফেন ইবোৰ ভাল লাগছি আকৌ ইমান কিনো ভাই আগৰ তাতো যাবাই ওলছি নেকি এই দা কি হৈছে এই কি হৈছে পেটৰ গাছি মই ধুচিয়ে এই নকবি আৰু এই কালি আঠটো কল খাই পেলছি কেঁচা কল আঠটো
রাখছি এই যে হাঁকবে না আছি যে ফিয়া না হলে ভুল মনে ফ্যান লয় তোমার কাছে যে আপন আন নাই ব্যবস্থা না আপোনালোকে নিব লাগিব এনেকৈ চাই থাকিলে হ'ব আমাৰ গাড়ীখন পালি মেডিকেল লৈ এতিয়া ঠিক আছে মই গাড়ীখন লৈ আহোঁ ৰাখছোঁ গাড়ীখন লৈ আহোঁ এই যে এই গোটা খায় সারি মিনিট ওই গাড়ি হাতে দিলে উঠো তো তাই আৰু খাবি নে অকণ আরো ভাবি কল আর তো কল খাই গেছে ধেমালি এত দেখা করবে না তুই ভাই জো ভাই এরা খালি আর তো কল খাই যা হবে না কেঁচা কল খাই কেঁচা কল আর তো কল ঐ তোৰ যে পেগুনে বস্ত ঐ এই হেলে হেলে ভাল আছে এর যে জই আছে পুরো কোন লোকরা দেখি কি আছে নিকে ভিতরে অক্সিজেন দিব লাগিব তুমি যে ওই যে তুমি না মই তুমি এটা কাম কৰা এইটো এইটো ৰাতিপুৱা হাগাৰ হ'ব বাথৰুম খুলি ল'বা নহ'লে দিব পাৰোঁ সভা না চাফা হৈ যাব এইটো হ'ল গেছৰ কাৰণে ৰাতিপুৱা ভাত খাই উঠি অলপ খাবা খালে যদি গৰু চালে ল'বা এইটো ভালকৈ মানে এই যাবি এই ফৰেষ্টটো বাথৰুম খুলিবা এই টেবলেট দুটো লোৱা টেবলেট দুটো খাব পাৰিলে খাবাই দিবা গলত আলি দিবা এটা আলি দিয়া এটা আলি কি মাছ আপনার দিছি ও বেটা পেট আরো ঘুরে আছে কে নাও ছি বাবু কি নমস্কার আমার ভিডিওটি কেবল মনোরঞ্জন করতে বনোয়া আছে ভিডিওটি চাই ভাল লাগিলে লাইক কমেন্ট শেয়ার আর আমার চ্যানেলটো সাবস্ক্রাইব করিব এই দুটা বাড়ি